ওলাই পেলাই এটা স্কোপ দি পেলাই এটা প্লেটফৰ্ম দি তেওঁলোকক জিলা লেভেল ৰাজ্যিক লেভেল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱা এটা বিশেষ পদক্ষেপৰ যোগেদি নিখিল বড়ো ছাত্ৰ সন্থাই এই পদক্ষেপ আমি হাতত লৈছোঁ আৰু আজি ইয়াত যি ফুটবল এটা যি খেল হৈছে এই খেলত তেওঁলোকৰ যিখিনি স্কিল আৰু প্ৰতিভা আমি দেখি পেলাই নিশ্চয় আমি আপ্লুত হৈছোঁ আৰু অহাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে ৰাজ্যিক পৰ্যায়ত আমি কম্পিটিশ্যন জিলা সকলক লৈ পেলাই আমি কৰিম। তাৰপিছত অসম ৰাজ্যিক ভিত্তিত এটা খেলুৱৈ যিবিলাক পাতে আসাম ফুটবল এছ'চিয়েশ্যনে তাত আমি তেওঁলোকক অংশগ্ৰহণ কৰাৰ কাৰণে ব্যৱস্থা কৰিম আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈকে লৈ যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। লগতে বড়োলেণ্ড অঞ্চলত মানে ফুটবল একাডেমীৰ যোগেদি তেওঁলোকক পাৰ্মানেণ্ট নেচাৰত তেওঁলোকক জীৱন গঢ় দিয়া কেৰিয়াৰ গঢ় দিয়াৰ কাৰণে কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি আলোচনা বিলোচনা কৰিছোঁ। আশা কৰিছোঁ এই যি পদক্ষেপে আমাৰ যিখিনি সমাজত এটা বিশৃংখল পৰিৱেশ এটা ড্ৰাগছ বা মদ ভাং যোৱাৰ প্ৰতি যিখিনি আকৰ্ষণ সেইটো নাইকিয়া কৰি পেলাই তেওঁলোকৰ যিখিনি ইনাৰ্জি তেওঁলোকৰ যিখিনি মন সেইটো খেলৰ প্ৰতি মনোনিৱেশ কৰি তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে এটা প্ৰচেষ্টা অব্যাহত থাকিব। আৰু বৰ্তমান BTR চৰকাৰৰ ইনিচিয়েটিভত যোৱা বছৰ ISPL ইয়াৰ পিছত সন্তোষ ট্ৰফি আৰু এই বছৰ ডুৰাণ্ড কাপ এছিয়াৰ প্ৰিমিয়াৰ লীগ যি কম্পিটিশ্যনে নিশ্চয় ৰাইজক ছাত্ৰ ছাত্ৰীক বা খেলুৱৈসকলক এটা মনত মানে উদ্যোগনি জগাব আমি এইটো দৃঢ় বিশ্বাসী। আৰু এনেকুৱা এটা গ্ৰাছৰুট লেভেলত কোনেও খেল পাতা নাছিল কোনেও অৰ্গেনাইজ কৰা নাছিল অকল নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগতে এইটো সম্ভৱ হৈছে আৰু আশা কৰোঁ যে তেওঁলোকৰ জীৱন গঢ় দিবৰ কাৰণে আমি বাস্তৱত তেওঁলোকক আগলৈকে লৈ যাব পাৰিম এইটোৱে আমাৰ দৃঢ় বিশ্বাসী। ধন্যবাদ। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰৰ যিখিনি বিষয় সেই বিষয়বস্তুখিনি আমি যিখিনি সংগ্ৰাম কৰিলোঁ আন্দোলন কৰিলোঁ মহামান্য ৰাজ্যপাল ডাঙৰীয়াক যিখিনি আমি প্ৰতিবেদন দিলোঁ মেমৰেণ্ডাম দিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যিখিনি আমি মেমৰেণ্ডাম দিলোঁ প্ৰতিবেদন দিলোঁ আৰু ডাইৰেক্টৰ অফ এণ্টি কৰাপশ্যন আৰু CM ভিজিলেন্সে যিখিনি মানে গোটেই মানে ইনভেষ্টিগেশ্যন কৰি পেলাই তেওঁক এৰেষ্ট কৰিলে ইয়াৰ পিছত তেওঁ বেইল লৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটো ৰাজ্যপাল ডাঙৰীয়াই চালি জাৰি চাই পেলাই এটা প্ৰক্ৰিয়াৰ মাজেদি মানে ভাইচ চেঞ্চেলৰ গৰাকীক এই ইউনিভাৰ্চিটিৰ পৰা পঠোৱা এটা ব্যৱস্থা তেওঁলোকে যি হাতত লৈছে তাৰ কাৰণে আমি ৰাজ্যপাল ডাঙৰীয়াক এই যি মানে এটা উচ্চস্তৰীয় যি কমিটি গঠন কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁক লিভত যাবলৈ দিছে। এইটোৱে আমি বুজোঁ যে অহা মানে কম সময়ৰ ভিতৰত আমি নতুন VC পাবলৈ সক্ষম হ'ম আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি বড়োলেণ্ডবাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠী এটা যিখিনি ঐতিহ্যমণ্ডিত এটা বিশ্ববিদ্যালয় সেই বিশ্ববিদ্যালয়ক ভাল পৰিৱেশ শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন গঢ় দিয়াৰ কাৰণে সকলো দিশত আমি সম্ভৱ হ'ব আৰু এই যি দুৰাচাৰী অকৰ্মণ্য অপদাৰ্থ আৰু দুৰ্নীতিত লিপ্ত এই ভাইচ চেঞ্চেলৰ গৰাকী অতি শীঘ্ৰে পঠাব লাগে ছাছপেণ্ড কৰিব লাগে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে সেই দাবী আমাৰ বাহাল থাকিব। আৰু যিখিনি উচ্চস্তৰীয় যি কমিটি 3জনীয়া কি কমিটি আহিব নিখিল বড়ো ছাত্ৰ সন্থা তেওঁলোকক লগ ধৰিম আৰু আমাৰ তথ্য পাতি আমাৰ কথাখিনি আমি স্পষ্ট ভাষাৰে আমি দাঙি ধৰিম। ধন্যবাদ। নাই ৰাজ্যপাল ডাঙৰীয়াই যিখিনি ইনভেষ্টিগেশ্যনৰ কাৰণে উচ্চস্তৰীয় কমিটি গঠন কৰিছে আমি সঁহাৰি জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু তেওঁ যিখিনি এই পদক্ষেপ লৈছে সেইটো সন্মান জনাই পেলাই আমাৰ 1 তাৰিখৰ পৰা যি ইয়াত আন্দোলন অবিৰত যি আন্দোলন কাৰ্যসূচী আছিল এইটো আমি স্থগিত ৰাখিছোঁ আৰু অনাগত দিনত এই তদন্তই কিমান গতি লাভ কৰে আৰু কিমান সফলতা লাভ কৰে ইয়াৰ ওপৰত আমাৰ আন্দোলন নিৰ্ভৰ কৰিব আৰু এই কমিটিক আমি লগ ধৰিম তাৰপিছত আমি কিমান আশ্বস্ত হয় ইয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব। ধন্যবাদ।